আপুনি হয়তো থাম্বনেইলটো চাই আচৰিত হৈছে যে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি আপুনি কেনেকৈ কৰোনা ভাইৰাছৰ পৰা বাচি থাকিব পাৰিব। যেহেতু আজি গোটেই বিশ্বই কৰোনা ভাইৰাছৰ আগত হাৰ মানিছে, তেনেহ'লে আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৱে কেনেকৈ আপোনাক সহায় কৰিব। যদি আপুনি এতিয়ালৈকে এইটোৰ বিষয়ে গম নাপায়, তেনেহ'লে মই ভাবোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ সহযোগত নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰ কোম্পানীটোৱে এটা বিশেষ ধৰণৰ এপছ তৈয়াৰ কৰি তুলিছে। এই এপছৰ জৰিয়তে আপুনি কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱাৰ চান্স কিমান, বা আপোনাৰ কোনোবা কৰোনা ভাইৰাছ আক্ৰান্তৰ ওচৰত গৈছিল নেকি, বা আপোনাৰ ওচৰত কোনোবা কৰোনা ভাইৰাছ আক্ৰান্ত মানুহ আহিছিল নেকি, বা আপুনি কোনোবা কৰোনা ভাইৰাছৰ আক্ৰান্ত মানুহ যদি আপোনাৰ ওচৰত থাকে, এই মোবাইল ফোনৰ এই এপছটোৱে আপোনাক কি কৰিব, এই বিচাৰি উলিয়াই দিব যে আপুনি এই এইজন মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত, গতিকে ইয়াৰ ওচৰত আমি যাব নালাগে। গতিকে এনেকৈ কি কৰিব, এই এপছটোৱে আপোনাক সহায় কৰিব যে এইজন মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত আৰু এইজন মানুহৰ ওচৰত আপুনি যাব নাপায়। আৰু আপোনাৰ কৰোনা ভাইৰাছ হোৱাৰ চান্সটো কিমান, আৰু আপোনাৰ কৰোনা ভাইৰাছ হোৱাৰ চান্সটো কিমান, এই এপছটোৱে কিছুমান আপোনাক প্ৰশ্ন সুধিব। প্ৰশ্ন সোধাৰ ওপৰত বেছ কৰি আপোনাৰ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ চান্সটো কিমান আছে তাক কেলকুলেট কৰি ওলাব। চাওঁ, এতিয়া এইখিনিলৈকেতো আমি বুজি পালোঁ। এতিয়া চাওঁ, অলপ বুজোঁ যে এই এপছটোৱে কাম কেনেকৈ কৰিব। এই এপছটোৱে বিশেষকৈ আপোনাৰ পৰা কিছুমান ইনপুট বিচাৰিব। ইনষ্টল দিয়াৰ পিছত আপোনাৰ পৰা কিছুমান ইনফৰমেশ্যন বিচাৰিব যে আপুনি কোনোবা দেশৰ বিদেশ ভ্ৰমণ কৰিছিলে নেকি, বা কোনোবা এনেকুৱা পজিটিভ কেছ পোৱা গৈছে সিহঁতৰ ওচৰত গৈছিল নেকি, তেনেকুৱা কিছুমান ইনপুট আপোনাৰ পৰা বিচাৰিব। ইনপুটটো দিয়াৰ পিছত সিহঁতে আউটপুট উলিয়াই দিব যে আপুনি কিমানখিনি ৰিক্সত আছে বা আপুনি টেষ্ট কৰাব লাগে। পিছত চাওক, এতিয়া এজন ইনফেক্টেড মানুহ বা এজন কৰোনাত আক্ৰান্ত মানুহৰ পৰা আপোনাক কেনেকৈ বচাব। চাওক, এই এপছটো যেতিয়া ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ পৰা কিছুমান পাৰ্মিশ্যন বিচাৰিব যে আপুনি লোকেশ্যন দিব লাগিব আৰু ব্লুটুথটো অন কৰিব লাগিব। অলৰেডি চাওক, আমাৰ ভাৰতত যিমানখিনি মানুহ কৰোনাত আক্ৰান্ত হৈছে, অলৰেডি সিহঁতৰ সম্পূৰ্ণ ডাটা কি কৰিছে, এই কোম্পানীৰ ডাটাবেছত চৰকাৰে সোমাই দিছে। সোমাই দিয়াৰ পিছত এতিয়া যদি আপুনি ছাপ'জ ধৰি লওক মই কৰোনা ভাইৰাছত ইনফেক্টেড হৈ আছোঁ, আপুনি যোৱাকালি বা 3 দিন আগত মোৰ ওচৰত আহিছিলে, গতিকে এই মোবাইল এপছটোৱে আপোনাৰ লোকেশ্যনৰ জৰিয়তে কি কৰি দিব যে আপোনাক ওলাই দিব যে আপুনি যোৱাকালি এই কৰোনা ইনফেক্টেড মানুহজনৰ ওচৰত গৈছিলে, যাৰ কাৰণে আপুনি অলপ ৰিক্সত আছে, আপুনি এতিয়া টেষ্ট কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া চাওক, লুকাই থাকি লাভ নাই। চবৰে ডাটাটো অলৰেডি গভৰ্ণমেণ্টৰ ওচৰত, কৰোনা ভাইৰাছত আক্ৰান্ত মানুহৰ সকলো ডাটা গভৰ্ণমেণ্টৰ ওচৰত আছে। এতিয়া চাওক, আপুনি মই সুস্থ হ'ব পাৰোঁ। এতিয়া আপোনাৰ কৰোনা হৈছে বা কোনোবা, এতিয়া লকডাউন সম্পূৰ্ণ খোলাৰ পিছত এতিয়া কোন মানুহ কাৰ কৰোনা ভাইৰাছ আক্ৰান্ত হৈছিলে বা কোন আক্ৰান্ত নহয়, আমি কেনেকৈ গম পাম। সকলোৱেতো এতিয়া আপোনাৰ ওচৰত থকা মানুহটোৰে হয়তো বা কৰোনা আক্ৰান্ত হ'ব পাৰে। গতিকে সেই মানুহটোৰ পৰা মোবাইলটোৱে কেনেকৈ বিচাৰি ওলাব যে সেই মানুহটো কৰোনাত আক্ৰান্ত। গতিকে যিহেতু সেই মানুহটোৰ সম্পূৰ্ণ ডাটা গভৰ্ণমেণ্টৰ ওচৰত আছে, গতিকে যেতিয়া আপুনি সেই মানুহটোৰ ওচৰত যাব, সেই মানুহটোৰ ওচৰত যোৱাৰ লগে লগে আপোনাৰ মোবাইলে কৈ দিব যে এই মানুহজন বেছি দূৰত্বত নহয়, 6 মিটাৰ, কেৱল মাত্ৰ 6 মিটাৰ দূৰত্বত যোৱাৰ লগে লগে কৈ দিব যে আপোনাৰ মোবাইলত নটিফিকেশ্যন আহিব বা এলাৰ্ম বাজিব যে এইজন মানুহ কৰোনাত ইনফেক্টেড, আপুনি ইয়াত যাব নাপায়। এইটো কেনেকৈ কৰিব চাওক, যেতিয়া লোকেশ্যনটো অন কৰিব আৰু ব্লুটুথটো অন কৰিব, ব্লুটুথে কি কৰে, মেক্সিমাম 6 মিটাৰ দূৰত্বলৈকে কানেক্ট হয়। মানে এতিয়া মই যেতিয়া যিহেতু ইয়াত বহি আছোঁ ব্লুটুথ অন কৰি, আৰু 6 মিটাৰ দূৰত্বত থকা এজন মানুহৰ লোকেশ্যনটো চাব, বা সেই মোবাইলত যিমানখিনি মানে ইনফৰমেশ্যন দিয়া আছিলে, কি কৰিব কোম্পানীয়ে, সেই সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালৈ পঠাই দিব। এতিয়া মই ভাবোঁ সম্পূৰ্ণলৈকে আপুনি ভিডিঅ'টো চাইছে আৰু বুজি পাইছে। যিহেতু মই এতিয়ালৈকে ভাবোঁ কি আমাৰ সকলোৰে এই এপছটো অতি প্ৰয়োজনীয়। যোনে এতিয়ালৈকে ইনষ্টল কৰা নাই, সিহঁতে ইনষ্টল কৰি লওক। আৰু যদি আপুনিও ভাবিছে, নিজে ছেফ থাকিব বিচাৰিছে, যে আপোনাৰ বন্ধুবৰ্গলৈ, এতিয়া চাওক, আপুনি হয়তো কি হৈ আছে, আপুনি হয়তো কৰোনা ইনফেক্টেড নহয়, আপোনাৰ ওচৰত থকা আপোনাৰ লগৰজনে বা কোনোবা কৰোনা ইনফেক্টেড মানুহৰ ওচৰত গ'ল,
তেতিয়া কি হ'ব সেই মোবাইল এপছটোৰ জৰিয়তে সেই ডাটাবেছে আকৌ কোম্পানীটো আকৌ সেই তাৰ ডাটা কেপচাৰ কৰি ল'ব যে আপোনাৰ বন্ধুৱে যে এনেকুৱা কৰোনা ইনফেক্টেড মানুহৰ ওচৰত গৈছিল আপুনি আৰু ওচৰত যাব নালাগে হয়তো সেই কাৰণে মই কৈছোঁ কি যে আপুনি যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সিহঁতক এপছটো ইনষ্টল কৰিবলৈ উৎসাহ জাগি তোলক আৰু আপোনাৰ ঘৰৰ প্ৰত্যেকজনকে এই এপছটো ইনষ্টল কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক বলক চাও আপুনি এপছটো কেনেকৈ ইনষ্টল কৰিব या এপছটো ইনষ্টল কৰিব হলে আপুনি প্ৰথমতে আপোনাৰ প্লে ষ্টৰটো ওপেন কৰক ওপেন কৰাৰ পিছত আপুনি মোৰ যেহেতু দিয়া আছিল এতিয়া আপুনি সাৰ্চ কৰিব যে আৰোগ্য সেতু এটো আপুনি খেয়াল ৰাখিব যাতে ডাবল এ টাইপ কৰে টাইপ কৰাৰ পিছত আপুনি সাৰ্চ কৰি দিয়ক সাৰ্চ কৰাৰ পিছত আপোনাৰ প্ৰথম যোনটো এপছ ওলাই আহিব এটো ইনষ্টল কৰক ইনষ্টল কৰাৰ পিছত আপুনি ইনষ্টল হৈ গল মোৰ এতে ইনষ্টল কৰাৰ পিছত আপুনি ওপেন কৰক ওপেন কৰাৰ পিছত এটা ইন্টাৰফেস ওলাই আহিব আৰোগ্য সেতু ইয়াত 11টা ল্যাঙ্গুৱেজ সৰ্বমুঠ আছে আপোনাৰ যোনটো সহজ হয় হেতু আপুনি ক্লিক কৰিব মই ইংৰাজী ক্লিক কৰিলো ক্লিক কৰাৰ পিছত মই নেক্সট কৰিলো নেক্সট কৰাৰ পিছত আপোনাৰ আৰু এটা ইন্টাৰফেস খুলি আহিব এতিয়া এইবিলাক আপুনি সোৱাইপ কৰি যাব সোৱাইপ কৰাৰ পিছত আপোনাৰ আহিব ৰেজিষ্টাৰ কৰিবলৈ या ৰেজিষ্টাৰ আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যিমান পাৰমিশন ইয়াত বিচাৰিছে ডিভাইস লোকেশন ব্লুটুথ ডাটা শেয়াৰিং এই সকলো ধৰণৰ পাৰমিশন আপুনি এগ্ৰি কৰি দিব এগ্ৰি কৰাৰ পিছত আপোনাৰ या মই কৰিলো কৰাৰ পিছত এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পিছত আপুনি মোবাইল নম্বৰ দিব মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ ওটিপি আহিব ওটিপি হয়তো অটো সাবমিট হৈ যাব যদি নহয় আপুনি ম্যানুয়ালি কৰি লব ম্যানুয়ালি কৰাৰ পিছত আপোনাৰ পৰা এতিয়া কিছুমান পাৰ্সোনাল ডাটা বিচাৰিছে এইখন আপুনি ফিল আপ কৰক আপোনাৰ প্ৰথম নামটো টাইপ কৰক টাইপ কৰাৰ পিছত আপুনি এজটো দিব এজটো দিয়াৰ পিছত আপোনাৰ প্ৰফেশন কি আছে যদি ইয়াৰ পৰা আপোনাৰ প্ৰফেশন ইয়াৰ পৰা যদি আপোনাৰ প্ৰফেশন এটাও নহয় তেনেহলে নান অফ দা এবভ কৰি দিয়ক মই নান অফ দা এবভ কৰিলো যেহেতু মোৰ এটাও ইয়াৰ পৰা প্ৰফেশন নহয় পিছত আৰু এটা হৈছে যে আপুনি বেলেগ কোনোবা কান্ট্ৰিত 30 দিনৰ ভিতৰত গৈছিল নেকি যদি যোৱা নাই নান সিলেক্ট আছে নানেই কৰি থব নান কৰাৰ পিছত আপুনি ৰেডি টু ভলান্টিয়াৰ ইন টাইম অফ নিডত যেতিয়া আপোনাক ভলান্টিয়াৰৰ প্ৰয়োজন হ'ব তেতিয়া আপুনি ইয়া ভলান্টিয়াৰৰ কাৰণে আপুনি এগ্ৰি কৰি দিব এগ্ৰি কৰাৰ পিছত আপুনি সাবমিট কৰিব সাবমিট কৰাৰ পিছত এতিয়া আপোনাৰ হৈ গল এতিয়া যদি আপুনি বিচাৰে তেনেহলে ইয়াত চাওক আপোনাৰ এটা আছে যে যিমান মানে কি অফিচিয়েল নোটিফিকেশন হেলথ ডিপাৰ্টমেন্টৰ পৰা আহে সকলো ধৰণৰ টুইট ইয়াত লেটেষ্ট আপডেট বিলাক পোৱা যায় আপুনি যদি বিহে বেলেগ ধৰণৰ একো নিউজত মানে কিছুমান ইউটিউবত আছে বেলেগ ধৰণৰ দেখায় হিবিলাক চাব নালাগে ইয়াত চাওক আপোনালোকৰ আছে যে আপোনাৰ নিজৰ ষ্টেটৰ হেল্প নাম্বাৰ দি আছে আপোনাৰ যেতিয়া প্ৰয়োজন হয় এতে এইবিলাকত ক্লিক কৰিব মই বিহে ইয়াত একো কৰা নাই গতিকে মই ইয়াৰ পৰা বেক হৈ আহিলো এতিয়া চাওক আপোনাৰ পৰা কিছুমান পাৰ্সোনাল আকৌ ডাটা বিচাৰিছে আপোনাৰ পৰা কিছুমান কোৱেশ্চন সুধিব যে আপোনাৰ জেন্ডাৰ কি আপোনাৰ জেন্ডাৰ ওয়াইজ আপোনাৰ যোনটো জেন্ডাৰ আপুনি ক্লিক কৰিব মই মেইল কৰিলো মেইল কৰাৰ পিছত এতিয়া আপোনাৰ এজটো আকৌ খুজিছে আপুনি এজ আকৌ দিয়ক তুমি নেক্সট দিয়ক পিছত আপোনাক সুধিছে আৰু এক্সপেৰিয়েন্স এনি অফ দা ফলোইং সিম্পটমস আপোনাৰ ইয়ে তলত দিয়া কোনোবা বেমাৰ আপোনাৰ আছে নেকি যেনেকুৱা কাহ জ্বৰ বা আপোনাৰ উহা নিহা লোৱাত কষ্ট হয় তেনেকুৱা কিবা যদি আপোনাৰ বেমাৰ থাকে তেনেহলে ক্লিক কৰিব আৰু যদি নাথাকে তেনেহলে আপুনি নান অফ দা এবভ ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ আহিব তলত দিয়া ধৰণৰ আপোনাৰ বেমাৰ আছে নেকি যে কেতিয়াবা দেখা পোৱা গৈছে নেকি যেনেকৈ ডায়াবেটিস হাইপাৰটেনশন লাঞ্চ ডিসিজ হাৰ্ট ডিসিজ এইবিলাক যদি আপোনাৰ থাকে তেনেহলে ক্লিক কৰিব আৰু যদি নাথাকে নান অফ দা এবভ পিছত আহিছে এটো ইয়াৰ টেবল এনেহৰ আপুনি 14 দিনৰ ভিতৰত কৰবা ট্ৰেভেল কৰিছে নেকি বাহিৰা ইন্টাৰনেশনাল কাউন্ট্ৰি বিলাকত গৈছে নে যদি গৈছে তেনেহলে ইয়েস আৰু যদি যোৱা নাই তেনেহলে নো ক্লিক কৰক মই যেহেতু যোৱা নাই মই নো ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আকৌ সুধিছে যে হুইচ অফ দা ফলোইং এপ্লাই টু ইউ আপোনাৰ ইয়াত কোনোবা পজিটিভ আপুনি কোনোবা পজিটিভ কেছ পোৱা মানুহৰ ওচৰত গৈছিল নেকি
তেনেকৈ যদি আপোনাৰ একো নহয় আপুনি নান অফ দ্য এবভটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া চাব আপোনাৰ যিমানখিনি আপুনি কিমানখিনি ৰিক্সত আছে এই ৰিক্সবিলাক ওলাই আহিব। যিহেতু মোৰ কোনো ধৰণৰ এনেকুৱা পজিটিভ কেছ থকা মানুহৰ ওচৰত যোৱা নাই, গতিকে মই নান অফ দ্য এবভ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া মোৰ আউটপুট যিমানখিনি আছে ইয়াৰ পৰা ওলাই আহিব। এতিয়া মই নান অফ দ্য এবভ কৰিলোঁ। এবভ কৰাৰ পিছত এতিয়া চাওক আহিছে যে ইয়ৰ ইনফেকশ্যন ৰিস্ক ইজ ল'। এতিয়া মানে কি মোৰ যিমানখিনি ইনফেকশ্যন হোৱাৰ চান্স আছিল মোৰ একেবাৰে ল'। গতিকে এতিয়া এইখিনিলৈকে আমাৰ যোনটো মানে কি ভিতৰত কৰিবলগীয়া আছিল এইখিনিলৈকে চেছ হৈছে। এতিয়া আৰু আপুনি একো এপছটোত কৰিব নালাগে। পিছত চাওক এইটো মই আকৌ দেখাই দিছোঁ যে যিমান ধৰণৰ লেটেষ্ট আপডেট আছে এই কৰোণা ভাইৰাছৰ ওপৰত হেল্থ ডিপাৰ্টমেণ্টৰ পৰা ইয়াত টুইট কৰে। টুইট কৰাৰ পিছত আপুনি সকলো ধৰণৰ লেটেষ্ট ইনফৰমেশ্যন ইয়াতে পাই যাব। আৰু অৱশেষত মোৰ এটা অনুৰোধ থাকিল, যদি মোৰ ভিডিঅ'টো আপুনি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব। আৰু যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি ছাবস্ক্ৰাইব অলৰেডি কৰিছে আপোনাক ধন্যবাদ।